নমস্কাৰ বন্ধু-বান্ধৱীসকল, ডিজিটেল হেল্প ইউটিউব চেনেললৈ মই নৱনীতে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা মুকলি কৰা হৈছে 540টা পোষ্ট। ইয়াত আপোনালোকে 10 বা 12 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু সকলোখিনি ডিটেইলছ ভিডিঅ'টোত আলোচনা কৰিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাক উৎসাহ জনাবলৈ এটা কমেণ্ট কৰি যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকলে আপোনালোকে ইয়াত দেখা পাইছে CISF recruitment 2022 Central Industrial Security Force. CISF has released advertisement for the recruitment of 540 assistant sub inspector. আপোনালোকৰ assistant sub inspector কাৰণে 540টা পদ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে তলত চাব পাৰে ইম্পৰ্টেণ্ট ডেট, ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন। আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনৰ ডেট সেইটো 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। আৰু আপোনালোকৰ যিটো লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 25 অক্টোবৰ। তো আপোনালোকে বহুত টাইম পাইছে, 25 অক্টোবৰৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকলে ইয়াত নেম অফ দ্য পোষ্ট CISF দেখা পাইছে এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ যিটো, সেইটো কাৰণে আপোনাৰ 122টা পদ মুকলি কৰা হৈছে। ইয়াত আনৰিজাৰ্ভৰ কাৰণে 57টা আৰু SCৰ কাৰণে 16টা, STৰ কাৰণে 8টা, OBCৰ কাৰণে 31টা আৰু EWSৰ কাৰণে 10টা পদ ৰিজাৰ্ভ কৰা আছে। ইয়াত আপোনালোকে চেলাৰী দেখা পাইছে 29ৰ পৰা 92,000 টকালৈকে আপোনালোকে চেলাৰী পাই থাকিব আৰু প্ৰতিমাহে আপোনালোকে এলাউন্স পাই থাকিব লাগিব। 2 নম্বৰ পোষ্ট যিটো হৈছে হেড কনষ্টেবল। আপোনালোকৰ হেড কনষ্টেবলৰ পোষ্ট হৈছে 418টা। এইটোতো আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 182টা, SCৰ কাৰণে 61টা, STৰ কাৰণে 29টা, OBCৰ কাৰণে 112টা আৰু EWSৰ কাৰণে 34টা পদ ৰিজাৰ্ভ কৰা আছে। তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকৰ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, ইয়াত আপোনালোকে মাষ্ট হেভ ইণ্টাৰেক্টেড ছিনিয়ৰ ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী বা আপোনালোকে মেট্ৰিক পাছ কৰা সকলোকে এপ্লাই কৰিব পাৰিব। এলিজিবল হ'লে এপ্লাই কৰিব। ইয়াত যথেষ্ট ভাল এটা চেলাৰী পোৱা যায়। আপোনালোকে এলিজিবল হ'লে এপ্লাই কৰিব। কম পষ্ট বুলি এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰিব। তো বন্ধুসকলে, যদি আমি এজ লিমিটৰ কথা ক'বলৈ যাই, ইয়াত আপোনালোকে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেইটো 25/10/2004 আগত হ'ব লাগিব, ইয়াৰ পিছত হ'লে নহ'ব। আৰু আপোনালোকৰ যিটো যিটো হৈছে সেইটো 26/10/1997 পিছত হ'ব লাগিব, ইয়াৰ আগত হ'লে নহ'ব। তো বন্ধুসকলে, আপোনালোকে 18 পৰা 25 বছৰৰ সকলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিটো গভৰ্ণমেণ্ট নিয়ম মতে আপোনালোকৰ যিটো কাষ্ট মতে আপোনালোকে SC ST সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন পাই যাব। আপোনালোকে কেটেগৰী ৱাইজ আপোনালোকে গভৰ্ণমেণ্টৰ যিটো নৰ্মছ আছে সেইটোৰ মতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাই যাব। যদি আপোনালোকে SC ST হয়, এইবোৰ কেটেগৰীত পৰে, আপোনালোকৰ 30 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, যদি আমি ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ যায়, আদাৰ্ছৰ কাৰণে আপোনালোকে 100 টকা ফিজ দিব লাগিব। SC ST আৰু ফিমেল যিসকল মহিলাসকলৰ কাৰণে সেইটো ফিজ নালাগে। আৰু আপোনালোকে অনলাইন যোগে পে'মেণ্টটো কৰিব লাগিব। নেট বেংকিং, ক্ৰেডিট, ডেবিট, UPI কাৰ্ডছ বা UPIৰ থ্ৰু আপোনালোকে এপ্লাই কৰিব, পে'মেণ্টটোও কৰিব পাৰিব। তো ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আৰু এপ্লাই কৰিবলৈ আপোনালোকে ডিছক্ৰিপশ্যনত চেক কৰক। ডিছক্ৰিপশ্যনত CISF recruitment 2022 বুলি এটা লিংক পাই যাব। তাতে গৈ আপোনালোকে ক্লিক কৰি তাত সবিশেষ জানিব পাৰিব আৰু আপোনালোকে এলিজিবল হ'লে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। তো আশা কৰোঁ ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। তো যিসকলে আপোনাৰ চেনেল নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু আমাৰ চেনেলত এনেকুৱা ধৰণৰ নতুন জব আপডেট পাই থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। যেতিয়াই মই নতুন জব আপডেটৰ ভিডিঅ' আপলোড দিম, আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনটো আপোনালোকে পাই যাব। তো ইমানখিনি আছিলে। জয় অসম, জয় হিন্দ।